হাতত থকা এই বগা কাগজখন দেখি সকলোৱে চাগে গমেই পাইছে। মানে মই কলৈ গৈ আছো সেইটো আকৌ মই পাহৰিছো। 18 বছৰ তলৰখিনিয়ে গমেই নাপাব নহয় এখন কি কাগজ। ভোট দিবলৈ গ'লে এখন কাগজৰ প্ৰয়োজন হয়। আজি মই তামাম এক্সাইটমেণ্টত আছো। প্ৰথম ভোট দিম যে দেশৰ নাগৰিক হৈ যাম আকৌ আজি। এতিয়াৰ পৰা মোৰ তামাম লেভেল হ'ব আৰু। এতিয়াৰ পৰা বুকু ফুন্দাই খোজকাঢ়াই কথা আৰু। বাৰু কিমানো পেকপেকনি মোৰ শুনি থাকিব। এতিয়া আমি আহি পাই গ'লোহি নহয় ভোট কেন্দ্ৰ। ভোট দিব লাগেও ভোট দিয়া ঠাইটো বা ক'ত আছে তাকে চাওঁ। আহিয়ে দেখিলোচোন ইমান দীঘল লাইন। মই বোলো লাইনত খাৰা হৈ থকাটো কম মুস্কিল কাম নহয়। ভুলতে মোৰ লাইনতে থকা মই দাদা এজনক সুধি পালো, দাদা আপুনি RCBক ভোট দিব নে মুম্বাই ইণ্ডিয়ানছক ভোট দিব? দাদাই যিহে কেৰাহী কৈ চালে আৰু ক'লে, বোপাই এইখন IPL নহয়, এইখন লোকসভা ইলেকশ্যন হয়। ইয়াত IPLৰ টিম নাথাকে, ইয়াত পদুম ফুল হাতীহে থাকে। বাৰু সেইবোৰ এতিয়া বাদ দিয়ক। সৌৱা গড়টো দেখিছেনে? সৰুতে দেউতাই মোক কৈছিল ব'ল কাজিৰঙাৰ পৰা আহোঁগৈ, গড়টো দেখুৱাই আহোঁগৈ। ময়ো বেঙা কৈ আহি যাওঁ। এতিয়াহে ডাঙৰ হৈ গম পাইছো এইটো এটা ডুপ্লিকেট গড়। সৰু পোৱালিবোৰক যে মাক দেউতাকে তামাম ঠগন দিয়ে কিন্তু দেই, মানিব লাগিব। আপোনালোকৰ লগতো এনেকুৱা হৈছে নাই সৰুতে? জনাবচোন বাৰু। কথাৰ মাজতে মোৰ চকুত পৰিল বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ এখন ধুনীয়া দৃশ্য আঁকা আছে, মানে ছবি। ইমান সময় ধৰি লাইন ধৰি মাথাটো বিষাই গৈছে আৰু আমনিও লাগি গৈছে দিয়কচোন। 2টা বজাত যোনটো ল'ৰা বিচনাত পৰি থাকে, এতিয়া যদি লাইন ধৰি থাকিব তেতিয়াতো হ'বই। মাথা বিষৰ কথা কৈছো। ইউ আৰ আণ্ডাৰ CCTV চাৰ্ভিলেঞ্চ লিখাহে আছে, কেমেৰাটোহে দেখা নাই, ভিতৰৰ ফালে আছে চাগে। এই EVM মেচিনটোতে দি থৈ আহিলো দিয়ক ভোটটো। এতিয়া ভোট দিছোঁ বুলি প্ৰমাণ দেখুৱাবলৈ আকৌ এই ভিডিঅ'টো অন কৰি ল'লোঁ আকৌ। আজিকালি ষ্টেটাছহে মেইন। ষ্টেটাছত দিয়ে দিলে নহয় লগৰকেইটাই, বোলে ভোট দিয়ে দিলোঁ নহয়, দেশৰ নাগৰিক হৈ গ'লোঁ। ময়ো এটা লগাই দিম আকৌ ন। মোকো সিহঁতে জ্বলাইছে, ময়ো সিহঁতক জ্বলাম। ইমানলৈকে যদি চাইছে লাইক এটা দিবলৈ একদমেই নাপাহৰিব। বাই বাই দেই, বাই বাই।